हेलो फ्रेंड्स, वेलकम टू माय गिटार ब्लॉग चैनल। बहुत दिन मूर्त ब्लॉग दिसो कारण बहुत दिन भिडिओ दिबाय পৰা নাছিলো তো আজিৰ ভিডিঅ'টো পুৰা ধামাকা হ'ব চাই থাকক আৰু গাপত গানে গাটো ধুই আহি বাজাৰত যাম তাৰপিছত চাই থাকক ভিডিঅ'টো আৰু পুৰা মজা বতৰ দিছে একবাৰ বতৰটো চাওক পুৰা ৰ'দ দিছে মজা একদম তো বহুত দিন ভিডিঅ' দিব পৰা নাছিলোঁ আজি দিছোঁ তো চাই থাকক মই গাটো ধুই আহোঁ তাৰপিছত যাই আছোঁ আৰু এই বাটাছ শ্ব'ৰুমত আহিছোঁ চেণ্ডেল কিনিবা প্ৰথমতে তো চেণ্ডেল চাওঁ ৰ'ব আৰু এই যোৰা মই লৈ ল'লোঁ আৰু চেণ্ডেল যোৰাৰ দাম হৈছে 350 তো আমি চেণ্ডেল যোৰা মই ল'লোঁ আৰু এথেন কিনিম ঘড়ী আৰু এইখন বাটাছ শ্ব'ৰুম পাঠাওঁ তো ঘড়ী কিন্তু মোৰ এই দুটা পচন্দ লাগছে এৰে এটা যিকোনো ল'ম আৰু তাৰমানে এইটোতো অলপ বেছি ভাল লাগছে তো এইটো ভাল লাগছে আৰু এইটোৰ তাৰমানে ফিটাটো ভাল লাগছে তাৰমানে এইটো চেঞ্জ কৰি এইটো ফিটা লৈ লওঁ এথেন বেটাৰী আৰু তাৰমানে বেটাৰীটো বদলি দিব আৰু ফিটাডাল তাৰমানে বদলি দিব তো এইটো লৈ ল'লোঁ তাৰমানে গ্লাছ দেখা টিপাৰ দেখা পাই আৰু খোলা ফিটাটো চেঞ্জ কৰি ল'লোঁ তো কিবা এটা খাই লওঁ পুৰা ভোক লাগছে তো মানুহ বজায় কিন্তু পৰঠা মেইন তো পৰঠা খাই আছোঁ তো পিৰিপিৰিতে ঘৰত আহি আছোঁ পাই গৈছোঁ ঘৰ আৰু কিবা কিবি কিনিছোঁ কিন্তু কি হ'ব মোৰ পুৰা মাথাৰ বেদনা উঠছে সেইবাবে মানুহ বাজাৰতে আছে মই আহি গৈছোঁ আৰু সেইখিনি তো ৰ'দ দিয়াত ধৰি মাথাটো বেদনা উঠছে সেইকাৰণে মই আহি গৈছোঁ মোৰ এটা চাৰ্ট লৈছোঁ ভিডিঅ' বেছি বানো নহ'লা তো যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব এণ্ড মোৰ যদি ইমান টাইমে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি থওক
ওচৰত ছাবস্ক্ৰাইব কৰি ওচৰত থকা বেল আইকনটো দবাই দিব তাৰ নতুন নতুন ভিডিঅ' দিলে পাই থাকিব তো তাৰমানে আমাৰ কেইখনমান বিয়া আছে তো সেইকাৰণে মানে বস্তু কিনিছোঁ তো এইখিনিয়ে যদি ভিডিঅ'টো ভাল লাগছে লাইক কৰিব শ্বেয়াৰ কৰিব এণ্ড থেংক ইউ ফৰ ৱাচিং বাই